হেল্ল' বন্ধুসকল, কেনে আছে? নিশ্চয় সকলোৱে ভালেই আছে। পৃথিৱীৰ বিভিন্ন দেশত ফ'ৰ্চ গঠন কৰা হয় দেশৰ নিৰাপত্তাৰ কাৰণে। আপোনালোকক এনেকুৱা কেইখনমান শক্তিশালী দেশৰ শক্তিশালী ফ'ৰ্চ দেখুৱাম, যি হয়তো আপোনালোকে আগত দেখা নাই। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নেভি চেলছ আমেৰিকাৰ ভয়ানক ফ'ৰ্চৰ ভিতৰতে ইয়াক ধৰা হয়। এই ফ'ৰ্চকে কঠিন প্ৰশিক্ষণৰ দ্বাৰা তোলা হয়। এই ফ'ৰ্চৰ এক ধৰণৰ বিশেষ ক্ষমতা থাকে, কিয়নো এই ফ'ৰ্চৰ অভিযানতে যদি কোনো ফ'ৰ্চে অৱহেলা কৰে তেওঁক মৃত্যুদণ্ড দিয়া হয়। আলফা গ্ৰুপৰ ৰাছিয়া। এই বিশেষ ফ'ৰ্চতে ছিকিউৰিটি গ্ৰুপতে এই ফ'ৰ্চক গঠন কৰা হৈছিল 1972 চনতে। ৰাছিয়াৰ ভিতৰতে দক্ষ ফ'ৰ্চ বুলিও অভিহিত কৰা হয়। এই ফ'ৰ্চে বিশেষ সফলতাও লাভ কৰিছে। ডেল্টা ফ'ৰ্চ USA। ডেল্টা ফ'ৰ্চে আমেৰিকাত অন্যতম ফ'ৰ্চ বুলিও কোৱা হয়। আমেৰিকাৰ এই বিশেষ ফ'ৰ্চকে 1977 চনত গঠন কৰা হৈছিল। এই ফ'ৰ্চৰ কাম হ'ল যুদ্ধক্ষেত্ৰত বেলেগ দেশৰ সহায় কৰা, কিন্তু সময় অনুসৰি নিজৰ দেশৰ সন্ত্ৰাসবাদীকো দমন কৰে। এই ফ'ৰ্চকে কঠোৰৰ পৰা কঠোৰতম প্ৰশিক্ষণ দিয়া হয়। এয়াৰ ছাৰ্ভিচ ব্ৰিটেইন। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে 1941 চনতে এই দেশতে তেওঁলোকে বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ বাবে এই ফ'ৰ্চৰ নাম অন্যতম। ব্ৰিটেইনৰ এই বিশেষ ফ'ৰ্চে দেশৰ সন্ত্ৰাসবাদীক দমন কৰাৰ লগতেও বেলেগ দেশৰ সন্ত্ৰাসবাদীকো দমন কৰিবলৈ ব্ৰিটেইনে ব্যৱহাৰ কৰি থাকে। GSG-9 জাৰ্মানীৰ এই বিশেষ ফ'ৰ্চে জাৰ্মানীৰ সীমান্তত থাকে, সেইকাৰণে ইয়াক বৰ্ডাৰ ফ'ৰ্চ বুলিও আখ্যা দিয়া হয়। এই ফ'ৰ্চ গঠন কৰা হৈছিলে 1973 চনতে সন্ত্ৰাসবাদীক দমন কৰিবলৈ। জাৰ্মানীত ইজৰাইলৰ খেলুৱৈসকলৰ ওপৰত হোৱা আক্ৰমণৰ ফলতে এই ফ'ৰ্চ গঠন কৰা হয়। এই ফ'ৰ্চ গঠন হোৱাৰ পিছৰ পৰা সন্ত্ৰাসবাদীৰ লগত আক্ৰমণতে এই ফ'ৰ্চে বিশেষ সফলতা লাভ কৰিছে। শক্তিশালী দেশৰ ভিতৰতে শক্তিশালী ফ'ৰ্চ বুলি আখ্যা দিয়া হয়। GIS ইটালীৰ এই শক্তিশালী ফ'ৰ্চৰ প্ৰধান কাম হ'ল উগ্ৰপন্থীক দমন কৰা। এনেকুৱা সন্ত্ৰাসবাদী যি সন্ত্ৰাসবাদীয়ে দেশক প্ৰতি ঘণ্টাতে দেশ উৰুৱাই দিব পাৰে। এই দেশৰ ফ'ৰ্চৰ বিশেষ কঠোৰ প্ৰশিক্ষণ দিয়া হয়। এই দেশৰ ফ'ৰ্চৰ প্ৰয়োজন অনুসৰি বেলেগ এখন দেশতে সন্ত্ৰাসবাদী দমন কৰিবলৈ নিয়া হয়। GIGN ফ্ৰান্স। 1973 চনতে গঠন কৰা হয় ফ্ৰান্সৰ এই বিশেষ ফ'ৰ্চক। কেইবছৰমান আগতে সন্ত্ৰাসবাদী দমনৰ পৰা ৰক্ষা কৰিছিল ফ্ৰান্সত এই বিশেষ ফ'ৰ্চে।
ফ্ৰান্সতে কিবা অঘটন ঘটিলে এই বিশেষ ফ'ৰ্চকে নিয়োগ কৰা হয়। পেৰা কামাণ্ডো ইণ্ডিয়াৰ এই ফ'ৰ্চক কঠিন প্ৰশিক্ষণৰ মাজেৰে বাছনি কৰা হয়। ভাৰতৰ এই ফ'ৰ্চে সন্ত্ৰাসবাদীক দমন কৰাৰ বহুতো সুনাম আছে। এই ফ'ৰ্চে জম্মু কাশ্মীৰক লৈও বিশেষ পাৰদৰ্শিতা দেখুৱাইছে। ভাৰতৰ ভিতৰতে ই এক অন্যতম ফ'ৰ্চ বুলিও আখ্যা দিয়া হয়। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লগতে এটা লাইক কৰিব, আৰু যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আজি ইমানেই। সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।